Hi guys, welcome to my YouTube channel. Aji Golaghat ahi asu Numaligarh Nrl পৰা ভিডিওটো আৰম্ভ কৰিছো আগত অখৰ আৰম্ভ কৰিব নোৱাৰিলো সো আপোনালোকে চাই থাকক কেনেকুৱা লাগে ভিডিওটো গোলাঘাট গৈ আছো গোলাঘাট এক্সপ্লোৰ কৰিম গোলাঘাট ডিস্ট্ৰিক্ট Numaligarh shop refinery Nrl ahi pai gol hi rangajan tini ali aru right side e jai dimapur manipur aru left side e jai golaghat town Doiga balika bitta Golaghat railway station town ahi finally pai gole he hospitalot Golaghat kokholkur hospitalot pai gole yat kaam eta ase koilo aru Golaghat pura explore korim hospital yodobo ami goi asu eya shop dhuniya rastate ase aru saulong sukaphar moti hoy Golaghat stadiumot paisuhi এখন চক Golaghat stadium হয় আপোনালোকে চক এখন Golaghat stadium পুৰা ল'ৰা ছোৱালীবিলাকে প্ৰেক্টিছ কৰি আছে Golaghat এখন এক নম্বৰ হয় ষ্টেডিয়ামলৈ সোমাই যাব খুজিছোঁ চক অলপ ষ্টেডিয়ামখন এক্সপ্ল'ৰ কৰোঁ বলক Golaghat stadium Luvlina yat practice kori meli world champion Olympicot bota paise etu chok arena boxing Golaghat stadiumot ase
আৰু লাভলীনা বৰগোহাঁই ইয়াতে প্ৰেক্টিছ কৰিছিলে। A few moments later. চ' গ্ৰাললৈ আহিছিলোঁ, এইটো তলাতে খোলাই আছে বাৰু, গৈ আহোঁ ভিতৰৰ পৰা। এইবিলাক চব বেনাৰ্জী চাহাবে এইবিলাক ফটো ডিজাইন কৰিছিলে, ৰবীন বেনাৰ্জী চাহাবে। আৰু তেখেতৰ এইটো লাইব্ৰেৰী হ'ব দিছে, বাট ভিডিঅ' কৰিব দিয়া নাই মানে, ইয়াৰ ভিতৰতে আছে গোটেইখিনি। আৰু এইটো কি বস্তু, ফটোগ্ৰাফাৰ ডক্টৰ.ৰবিন বেনাৰ্জী ছাৰৰ এটা মিউজিয়াম হয়, আমাৰ গোলাঘাটতে আছে, একদম গোলাঘাট টাউনতে আছে। আৰু ইয়াত চালোঁ ভিতৰত মানে যিবিলাক ফটোগ্ৰাফী আৰু ডিজাইন কৰিছিলে সেইবিলাকৰ লগত থকা দুজনমান গাইড, তেখেতসকলক সুধিম আমি, ইণ্টাৰভিউ টাইপত অলপ সুধিম মানে তেখেতৰ বিষয়ে, তেখেতে ক'ব। আৰু তেখেতৰ এইবিলাক এম্বেচাডাৰখন আছে, চাই ল'ব। এইখন হৈছে তেখেতৰ এম্বেচাডৰ, চক এম্বেচাডৰ গাড়ী, আগত ইয়াতে অহা যোৱা কৰিছিলে। এখন চক বৰ্তমান সংৰক্ষণ কৰি থৈছে। আমি দাদাৰ ওচৰলৈ আহিছোঁ, আৰু দাদাক, আপোনাৰ নামটো কি আছিলে? অঁ, আপোনাক এই এখেতৰ বিষয়ে সুধিছোঁ, আমাৰ ডক্টৰ.ৰবিন বেনাৰ্জী ছাৰৰ বিষয়ে অলপ, জীৱনীতিৰ বিষয়ে অলপ কৈ দিয়ক। তেখেত প্ৰকৃতিপ্ৰেমী আছিলে। তেওঁ পদ্মশ্ৰী ডক্টৰ.ৰবিন বেনাৰ্জী প্ৰকৃতিপ্ৰেমী। তেওঁ এটা সংগ্ৰহালয় বনাই থৈ গৈছে, তাত কিছু বিভিন্ন ধৰণৰ বস্তু আছে, বিভিন্ন দেশৰ কালেকশ্যন আছে, ডল কালেকশ্যন আছে, পেইণ্টিং কালেকশ্যন আছে, আৰু বহুত ধৰণৰ বস্তু আছে কালেকশ্যন তেখেতৰ। আৰু একপি ফটো তুলিছিলে তেওঁ গ্ৰীণলেণ্ডত, আপোনাৰ বৰফৰ মাজত 8 ঘণ্টা সময় ৱেইট কৰিছিলে সেই ফটোকপি ল'বৰ কাৰণে। 8 ঘণ্টা সময় ৱেইট কৰি তেওঁ 9 কপি ফটো ল'লে। 9 কপিৰ ভিতৰত গোটেই ফটোখিনি তেওঁ আকৌ ডেনমাৰ্কৰ ৰজাক দি দিলে। ডেনমাৰ্কৰ ৰজাই 9খনৰ ভিতৰত 9খনৰ ভিতৰত এখন ফটো তেওঁ প্ৰাইজ হিচাপে চিলেক্ট কৰি দিলে, ফেমাছ ফটো তেওঁ সেইখন। তেখেতে অসমলৈ কিমান চনত আহিছিলে? 52ত আহিছিলে। তেখেতে আৰু ব্ৰিটিছৰ আণ্ডাৰত কিবা, তেওঁ প্ৰথম আছিলে আপোনাৰ ব্ৰিটিছ নেভিত। তেওঁ দ্বিতীয় বিশ্বযুদ্ধৰ পাছত তেওঁ অসমলৈ আহিলে। অসমলৈ আহি তেওঁ প্ৰথম থাকিলে আপোনাৰ ডিব্ৰুগড় চাবুৱা চিফ মেডিকেল অফিচৰ পোষ্টত চাকৰি কৰি, তাৰ পৰা তেওঁ ট্ৰেন্সফাৰ কৰিলে বোকাখাত নাহৰজান, আৰু নাহৰজানৰ পৰা লাষ্ট গোলাঘাটত ট্ৰেন্সফাৰ কৰিলে। ইয়াতে তেওঁ ৰিটায়াৰ হ'ল। ৰিটায়াৰ হৈ পেলাই তেওঁ আস্তে আস্তে তেওঁ মানে প্ৰকৃতিপ্ৰেমী ৱাইল্ড লাইফ ছ'চাইটিৰ লগত জড়িত আছিলেতো, তেওঁ মিউজিয়াম আৰম্ভ কৰিলে। আৰু এই মিউজিয়ামটো তেওঁ পূৰা কমপ্লিট 96তে কমপ্লিট কৰি থৈ গৈছে। তেখেতৰ আৰু ডকুমেণ্টাৰী কিবা, তেওঁ 32খন ডকুমেণ্টাৰী বনাইছে। প্ৰথম ডকুমেণ্টাৰী বনাইছে তেওঁ কাজিৰঙাৰ ওপৰত। কাজিৰঙাৰ ওপৰত ডকুমেণ্টাৰীখন বনাই তেওঁ বাৰ্লিন টেলিভিশ্যনত দেখালে। দেখাৰ পাছত গোটেই ৱৰ্ল্ডে চালে। চোৱাৰ পাছত গম পালে অসমত যে এনেকুৱা এখন অভয়াৰণ্য আছে। তাৰপিছৰ পৰাই কাজিৰঙাখন আস্তে আস্তে মানে চিন্তিত হৈছেগৈ, মানে পপুলাৰ হৈছে মানে বস্তুটো পপুলাৰ হৈছে। যিবিলাক ডকুমেণ্টাৰী আছে ধৰি লওক, সেইবিলাক আমি চাবলৈ বা দৰ্শকে চাবলৈ কেনেকুৱা দিনত মানে আহিলে আমি উপভোগ কৰিব পাৰিম? নহয়, আমি মানে এতিয়া ভাবিছোঁ সপ্তাহত 2 দিনমানকৈ তেখেতৰ ডকুমেণ্টাৰী দেখাম বুলি, কিন্তু আমাৰ কেইটামান বস্তু কমি আছে। সেই বস্তুকেইটা গোটোৱাৰ পাছতে আমি সপ্তাহত ধৰক 2 দিনমানকৈ ডকুমেণ্টাৰী দেখাম। ইয়াত আহিলে আপোনালোকে আমাৰ লগত যোগাযোগ কৰিলে সপ্তাহত 2 দিনমানকৈ ডকুমেণ্টাৰী চাব পাৰিব। আৰু ইয়াত এনেই সোমাবলৈতো টিকেট চিষ্টেম সোমাবলৈ আমি আৰু এনেই এণ্ট্ৰি ফিজ এটা লওঁ আৰু সামান্য। আৰু ডকুমেণ্টাৰীৰ ওপৰতো ধৰক যদি 10জন মানুহ গোট খায়, তেনেকৈ আমি 2খন বা 3খন ডকুমেণ্টাৰী দেখালে তাৰ ওপৰত কিবা এটা ফিজ এটা ল'ম আৰু। এনেই ষ্টুডেণ্টৰ কাৰণে কিবা আছে? ষ্টুডেণ্টৰ কাৰণে আপোনাৰ 10 টকা আমাৰ এণ্ট্ৰি ফিজ, আৰু এনেই জেনেৰেল 30 টকা। ঠিক আছে, থেংক ইউ, আপোনাক ধন্যবাদ জনাইছোঁ ইমানখিনি জনোৱাৰ বাবে। যাতে আমাৰ ইয়ালৈ মানে বহুত দৰ্শক আহে সেইটো কামনা কৰোঁ। তাৰমানে দৰ্শক অলপ কম, সেইটো ময়ো কামনা কৰোঁ, কাৰণ ইয়াত চাবলগীয়া বস্তু বহুত আছে, বিভিন্ন ধৰণৰ বস্তু আছে। আৰু সৰু সৰু ল'ৰা ছোৱালীবিলাকে চালে কিছু কথা গম পাব যে
প্ৰকৃতিৰ ওপৰত কিমানখিনি কি আছে তেখেতে বহুতখিনি কিবা কিবি কৰি থৈ গৈছে মানে এইটো এটা ধুনীয়া পৰিৱেশ এই গাৰ্ডেনখনত আৰু এইবিলাক ফুল পুষ্প আছে আৰু ভিতৰতো নট এলাওৱে হৈছে কেমেৰা আৰু আহি বহুত ভাল লাগিলে দুই এটা কথা জানিলোঁ তেখেতৰ বিষয়ে ডক্টৰ ৰবিন ছাৰৰ বিষয়ে আৰু আপোনালোকে আহিব বুলি আশা কৰিছোঁ ভিডিঅ'টো যদি ভাল লাগে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব এণ্ড ছাবস্ক্ৰাইব কৰিব আজিলৈ বাই বাই